আমি এটা কাৰ্যসূচী আৰম্ভ কৰিছো, যি কাৰ্যসূচীৰ জৰিয়তে অসমৰ সকলো হাইস্কুলত ক্লাছ 9ত যিজন ল'ৰা প্ৰথম হ'ব সেই ল'ৰাজনক 9, 10, 11, 12 4 বছৰ আমি মেণ্টৰিং কৰিম, যাতে চতুৰ্থ বছৰত তেওঁলোকে IIT লৈকে যাব পাৰে, মেডিকেল কলেজলৈকে যাব পাৰে, এইমছলৈকে চিট পাব পাৰে। শিক্ষাৰ এই সন্দৰ্ভতে মই আপোনালোকৰ মাজত ঘোষণা কৰিবলৈ পাই অত্যন্ত আনন্দিত হৈছো যে 31 মাৰ্চৰ দিনটো বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো সমগ্ৰ অসমতে ৰাজ্য চৰকাৰে ছাত্ৰ দিৱস হিচাপে পালন কৰিব। সেই দিনটোত আমি ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ কথা কম, সেই দিনটোত আমি ছাত্ৰ ছাত্ৰীসকলক জনজাতীয় আৰু অজনজাতীয় লোকৰ মাজত সমন্বয়ৰ কথা কম। এই বছৰ 31 মাৰ্চত প্ৰথম ছাত্ৰ দিৱস আমি আয়োজন কৰিম। এই ক্ষেত্ৰতো মই এপছু আৰু BTR নেতৃবৰ্গৰ সহযোগিতা কামনা